Hello viewers, welcome back to my channel Noyon J Vlogs. ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আপোনালোকক আৰু আজি মই ভাবিলোঁ ভোগালী বিহুৰ ভেলাঘৰ দেখুৱাওঁ বুলি। আমাৰ ওচৰতে দুলীয়াজনৰ মানে আমাৰ ঘৰৰ ওচৰতে দুলীয়াজনত ভেলাঘৰ বেছি নহয় 2-3টা দেখাওঁ তেওঁলোকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে যিহেতু বস্তুবিলাক নোহোৱাই হৈ গৈছে গাঁও অঞ্চলবিলাকত আছে অলপ চলপ আজিকালি গাঁৱতো নাইকিয়াই হৈ গৈছে তথাপিতো কেইজনমান ল'ৰাই অলপ চেষ্টা কৰিছে গতিকে তাকে দেখাওঁ বুলি ভাবিলোঁ। বিহু মানে আনন্দ, বিহু মানে উৎসৱ, বিহু মানে অসমীয়া জাতিৰ আয়ুস ৰেখা নহয় জানো। গতিকে আহক বিহুৰ ভিডিঅ'ৰ মাজলৈ সোমাই আহক আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অঞ্জনা কাহিনু ঘূৰণীয়া ভিডিঅ'টো ভেলাঘৰৰ কিছু দৃশ্যাংশ ভিডিঅ' জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া চাওক এইটো ভেলাঘৰত মই অকণমান বেলেগ দেখিলোঁ বাকীবিলাকতকৈ। এই ওপৰত দেখিছে এইখন নাই দেখা চাগে ন, এতিয়া দেখিছে এইখন দেখিছে আমাৰ অসমীয়া যিখন গামোচা এওঁলোকে সেইখন ৰাখিছে ভাল লাগিছে সেইটো কাৰণে। আৰু বাকীটো দেখিলে কি কি দেখাইছোঁ আৰু ইয়াত চাওদাংদা আছে, চাওদাংদাৰ পৰা মই 2 এষাৰ জানিব বিচাৰিম। তেওঁ বহুত ব্যস্ত হৈ আছে। চাওদাংদাকতো আপোনালোকে লগ পাইছেই, দেখিয়ে থাকে ভাওনাই চাওনাই। এইজন চাওদাংদা ব্যস্ত এখেত। নমস্কাৰ দেই। এইটো কি মাৰিছে আপুনি? এইটো আমাৰ লোকেল তাৰপৰা কওক ভোগালী বিহুৰ কিবা এটা। সকলো ৰাইজলৈকে গোটেইবাৰী গাঁৱৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি খুব আনন্দৰে এই মাঘ বিহু পালন কৰিবলৈ লৈছোঁ। আৰু মেজি ভাগ কেতিয়ালৈকে বনোৱা হ'ব? মেজি ভাগ আমাৰ অলৰেডি নামঘৰৰ ওচৰত বনোৱা হৈয়ে গ'ল। মেজিটো তাত হ'ব। ইয়াত ভোজ হ'ব, গোটেই গাঁৱৰ মানুহ লগ লাগি তেতিয়া ভোজটো খাম আমি। তোমালোকেও কৈছোঁ তোমালোকেও খাই যোৱা। আৰু আমাৰ সম্পূৰ্ণ ৰাইজ আহি পোৱাহি নাই, তাৰমানে আইসকল আহিলে এয়া পাচলি কাটি পেলাই তেওঁলোক গৈছে ঘৰলৈ। আচ্ছা, ঘৰলৈ গৈ এতিয়া আকৌ ঘূৰি আহিব আৰু বিহু চিহু হ'ব, নাচিব, সকলোৱে আনন্দ কৰিব। তোমালোককো কৈছোঁ তোমালোককো থাকা, খানা পিনা খাই বৈ যাবা আমাৰ লগতে, ভাল লাগিব। চাওদাংদালৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা মোৰ ফালৰ পৰা জনালোঁ। আৰু এয়াই আৰু আপোনাক দেখুৱাই আছোঁ 2 এটা। আৰু ইয়াত এতিয়া বৰ্তমান যিজন ইয়াৰ মেইন মানুহ, যিজন মানুহে গোটেই ইয়াৰ আয়োজনটো ৰন্ধন প্ৰকৰণ যিজনে কৰে সেইজন মোৰ ওচৰত আছে। তেখেতৰ পৰা জানিব বিচাৰিম আজি স্পেচিয়েলটো কি? চিকেন আৰু হাঁহটো নাই, হাঁহটো বৰ্তমানলৈকে নাই। আজিকালি হাঁহটো নাখায় মানুহে, প্ৰায় বেমাৰৰ কাৰণে, প্ৰেছাৰৰ কাৰণে সেইকাৰণে চিকেন খাম কৈছে। কিমানজন মানুহৰ? 50জন মানুহ। কেইটা বজাৰ পৰা ষ্টাৰ্ট কৰিছে আপুনি বনাবলৈ? এতিয়া প্ৰায় আধা ঘণ্টা হৈছে। আচ্ছা 9মান বাজিবগৈ। ঠিক আছে, আপোনালোক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ শুভেচ্ছা থাকিল। ভেলাঘৰ ভাগ বনাইছে যিজনে, খুৰা এজনে বনাইছে। ইয়াতে যিসকলে কাম কৰি আছে তাৰ ভাইটি এজনৰ দেউতাক। আমি সৰুৰ পৰা লগ পাই আহিছোঁ তেখেতক।
তেওঁ বনাইছে। তাৰপিছত কি আয়োজন কৰিছে, কেনেকুৱা ধৰণে বনাইছে তেওঁৰ পৰা জানিব বিচাৰিম। খুৰা, আমি স্বাগতম জনাইছোঁ মোৰ চেনেলৰ মাজলৈ আপোনাক। ধন্যবাদ। আমি এই বছৰৰ আগতে আমি প্ৰত্যেক বছৰে আমি এনেকৈ ধৰণে মাঘ বিহু উদযাপন কৰি আহিছোঁ আৰু ভৱিষ্যতলৈ কৰি যাম বুলি আমি আশা ৰাখিছোঁ। আৰু এইভাগে আমি নৰা আৰু বাঁহেৰে এটা ভেলাঘৰ বনাইছিলোঁ। এইভাগ ভেলাঘৰ পিছফালে ওলাই আছে। পিছফালে ভেলাঘৰ ওলাই আছে আৰু মানে গেটখন বনাইছিলোঁ আমি এবাৰ গছ দুজোপাৰ সৈতে, তেনেধৰণে বনোৱা হৈছিলে। আৰু ভৱিষ্যতলৈ নতুন নতুন পৰিকল্পনা আমি বনাম বুলি আশা কৰিছোঁ। আৰু আজি ৰাতি খানাটো কেনেকুৱা ধৰণৰ আয়োজন আজি বৰ্তমান এতিয়া আয়োজন চলি আছে, মাংস মাছ। মাংস কি মাংস? মাংস আজি মুৰ্গী মাংস হ'ব। মুৰ্গী মাংস হ'ব। বাকী মাছ আছে, হাঁহো আছে বুলি কৈছে। হাঁহটো আছে, হাঁহ আছে, হাঁহ কোমোৰা বনাব এইটো। তেনেকৈ ধৰণে খানাটো হৈছে আৰু। ঠিক আছে খুৰা, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু আপোনালোকেও আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এয়া দেখিছে, আৰু বেছি বিশেষ তেনেকুৱা একো নাই। আৰু দুই এটা আছে মই ক্লিপ মই লাহেকৈ আপোনালোকক দেখুৱাম, গতিকে চাই থাকক ভিডিঅ'টো। আজি ৰাতিপুৱাই সোনকালে উঠি মেজি জ্বলাই মেজিৰ ওচৰত সেৱা কৰি ওলাই আহিলোঁ মানে আপোনাৰ আমাৰ দুলীয়াজানতে হৈছে কুকুৰা যুঁজ। আৰু কুকুৰা যুঁজ আপোনালোকক দেখাওঁ বুলি আহিলোঁ। এয়া মোৰ পিছফালে দেখিছে বহুত কুকুৰা আছে, কুকুৰাবোৰ দেখিছে চাগে পিছফালে, আপোনালোকে কেমেৰাত ভালকৈ চালে দেখিব। আৰু গোটেই মানুহ কিমান আছে দেখিছে। কুকুৰা যুঁজ দেখাওঁ বুলি আহিলোঁ আৰু ইয়াকে দেখাই পিনে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু মোৰ যদি চেনেলটো চাই আপোনালোকে ভাল পাইছে, ভিডিঅ'টো চাই যদি ভাল পাইছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ। আজিলৈ তেতিয়াহ'লে বাই বাই।